গ্ৰেড 3 গ্ৰেড 4 লৈ অন্তত 5% আমি এডভান্টেজ দিম সবতে নহয় গ্ৰেড 3 আৰু গ্ৰেড 4 ষ্টুডেন্টটো বাঢ়িছে এপ্লিকেন্টটো বাঢ়িছে আমাৰ অধ্যক্ষ মহোদয় 1 লাখ নিযুক্তি কেতিয়া হ'ব আজি চাওঁতে আমি আজি অসমত 94,506 নিযুক্তি দিয়াটো ডাঙৰ কথা নহয় এটাও কোৰ্ট কেছ নোহোৱা নিযুক্তি হয়তো কোনোবা ডাঙৰ গভৰ্ণমেণ্টে 5 লাখো দিব but the kind of transparency টেটৰ পৰা আৰক্ষীৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লৈ 16 তাৰিখে এসিএছত লৰা এপইন্টমেন্ট পাব 8-16 তাৰিখে আমি এসিএছৰ এপইন্টমেন্ট লেটাৰ দিম এই 94 to 95 লৈকে আহি যাব একটাও কোৰ্ট কেছ নাই হাউসত মই জনাবলৈ পাই ভাল পাইছো এটাও কোৰ্ট কেছ নাই কিমান উত্তেজিত কৰাৰ চেষ্টা হৈছিল ওয়েট লিষ্ট বুলি কেছ কৰক কিবা বুলি কেছ কৰক ডাবল বুলি কেছ কৰক কোনেও নকৰিলে আৰু এইবাৰ কি হল যোৱাবাৰ যিবিলাক লৰা ছোৱালীয়ে পৰীক্ষা দিয়া নাছিল এইবাৰ নতুনকৈ যেতিয়া আমি 35,000 নিযুক্তি দিলো এডভাৰটাইজ কৰিলো এইবাৰ নাম্বাৰ অফ ষ্টুডেন্টটো বাঢ়িছে এপ্লিকেন্টটো বাঢ়িছে আমাৰ ওপৰত বিশ্বাস আৰু আস্থা উভতি আহিছে প্ৰাইভেট সেক্টৰত কাম কৰি থকা যি নিবনুৱা নহয় তেওঁলোকেও চাকৰি তেতিয়া আবেদন কৰিছে যে এইখন গভৰ্ণমেণ্ট যত চাকৰি নামত কোনেও টকা পইচা নলয় আমি আৰু অলপ আগুৱাই গৈছো ডেমক্ৰেটাইজেশ্যন অফ গভৰ্ণমেণ্ট জব যে চৰকাৰী চাকৰিৰো গণতান্ত্ৰিকৰণ হ'ব লাগে এখন ঘৰত মই 3টা চাকৰি আছে কাখৰ ঘৰখনত এটাও চাকৰি নাই মাৰ্কছৰ ডিফাৰেন্স কিমান 1 নম্বৰ 2 নম্বৰ আজি আমি সিদ্ধান্ত লৈছো যে চৰকাৰী চাকৰি নথকা পৰিয়ালৰ লৰা ছোৱালীক অন্তত 5% আমি এডভান্টেজ দিম সবতে নহয় গ্ৰেড 3 আৰু গ্ৰেড 4 ডেমক্ৰেটাইজেশ্যন অফ গভৰ্ণমেণ্ট জব চৰকাৰী চাকৰিটো গণতান্ত্ৰিকতা আজি অসম চৰকাৰে ই এক নতুন সিদ্ধান্ত হাতত লৈছে অধ্যক্ষ মহোদয় অসম মালাৰ আঁচনি ঘোষণা কৰা হৈছে অহা বছৰৰ কাৰণে কিন্তু আমি যোৱাকালি এই কেবিনেটত গোটেইকেইটা আঁচনি আমি